বন্ধুসকল, আজিৰ এই ভিডিঅ'টোৰ প্ৰথমটো প্ৰশ্ন হৈছে খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱাক কি বুলি কোৱা হয়? এই প্ৰশ্নটোৰ সঠিক উত্তৰটো হ'ব খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ পৰা ইয়াণ্ডাবু সন্ধিলৈ এই সময়ছোৱাক মধ্যযুগ বুলি কোৱা হয়। 1 নম্বৰ প্ৰশ্নটোৰ গ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 2 নম্বৰ প্ৰশ্নটো সোধা হৈছে বন্ধু-বান্ধৱীসকল, আহোমসকলে কেতিয়া অসমলৈ আহিছিল? বন্ধু-বান্ধৱীসকল, আমি সকলোৱে জানো যে আহোমসকল 1228 খ্ৰীষ্টাব্দত অসমলৈ আহিছিল। গতিকে ইয়াৰ উত্তৰ হ'ব আহোমসকল 1228 খ্ৰীষ্টাব্দত অসমলৈ আহিছিল। 2 নম্বৰৰ ক নম্বৰ অপশ্যনটো ইয়াৰ সঠিক উত্তৰ। 3 নম্বৰ প্ৰশ্নটোত কোৱা হৈছে আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? আহোম ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? ইয়াত 4টা অপশ্যন দিয়া হৈছে। ক নম্বৰ চুহুংমুং, খ নম্বৰ ফাচাংমুং, গ নম্বৰ দিছে চুডাংফা আৰু ঘ নম্বৰ দিছে চুকাফা। আমি সকলোৱে জানো যে আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল চুকাফাই। গতিকে 3 নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটোৱে হ'ব ইয়াৰ সঠিক উত্তৰ। 4 নম্বৰত সোধা হৈছে চুকাফাই পোনপ্ৰথমে ক'ত ৰাজধানী স্থাপন কৰিছিল? চুকাফাই পোনপ্ৰথমে ক'ত ৰাজধানী স্থাপন কৰিছিল? এইটো আমি সকলোৱে জানো। চুকাফাই পোনপ্ৰথমে চৰাইদেউত ৰাজধানী স্থাপন কৰিছিল। 4 নম্বৰৰ খ নম্বৰ অপশ্যনটো ইয়াৰ সঠিক উত্তৰ। 5 নম্বৰ প্ৰশ্নটোত সোধা হৈছে চুকাফাই কিমান বছৰ ৰাজত্ব কৰিছিল? চুকাফাই কিমান বছৰ অসমত ৰাজত্ব কৰিছিল? চুকাফাই 36 বছৰ অসমত ৰাজত্ব কৰিছিল। গতিকে 5 নম্বৰ প্ৰশ্নৰ খ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 6 নম্বৰ প্ৰশ্নত সোধা হৈছিল কি আহোমসকল কাৰ বংশধৰ আছিল? আহোমসকল কাৰ বংশধৰ আছিল? আহোমসকল লেংডং বংশৰ আছিল। লেংডং মানে হ'ল ইন্দ্ৰৰ বংশধৰ আহোমসকল আছিল। 7 নম্বৰ প্ৰশ্নত কোৱা হৈছে আহোমসকলৰ সৰ্বমুঠ কিমানজন ৰজাই ৰাজত্ব কৰিছিল? অসমত আহোমসকলৰ সৰ্বমুঠ কিমানজন ৰজাই ৰাজত্ব কৰিছিল? ইয়াৰ 4টা অপশ্যন আছে। ক দিছে 29 জন, খ নম্বৰত দিছে 35 জন, গ নম্বৰত দিছে 40 জন আৰু ঘ নম্বৰত দিছে 20 জন। গতিকে আমি জানো যে আহোমসকলৰ সৰ্বমুঠ 40 জন ৰজাই ৰাজত্ব কৰিছিল। 7 নম্বৰৰ গ নম্বৰ অপশ্যনটোৱে হ'ব ইয়াৰ সঠিক উত্তৰ। 8 নম্বৰ প্ৰশ্ন সোধা হৈছে কি বন্ধু-বান্ধৱীসকল, কোনজন আহোম ৰজাৰ দিনৰ পৰা তেওঁলোকৰ শাসনত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে? কোনজন আহোম ৰজাৰ দিনৰ পৰা তেওঁলোকৰ শাসনত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰে? ইয়াৰ 4টা অপশ্যনৰ ভিতৰত হ'ব চুডাংফা। চুডাংফা ৰজাৰ দিনৰ পৰা আহোম ৰজাৰ দিনৰ পৰা তেওঁলোকৰ শাসনত হিন্দু ধৰ্মৰ প্ৰভাৱ পৰিছিল। গতিকে 8 নম্বৰৰ ঘ নম্বৰ অপশ্যনটো ইয়াৰ সঠিক উত্তৰ হ'ব বন্ধু-বান্ধৱীসকল। 9 নম্বৰৰ প্ৰশ্নত কোৱা হৈছে কোনজন আহোম ৰজাই প্ৰথমে হিন্দু নাম গ্ৰহণ কৰে? আমি জানো যে চুহুংমুঙে কি কৰে? প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰে। গতিকে 9 নম্বৰৰ খ নম্বৰ উত্তৰ অপশ্যনটোৱে হ'ব ইয়াৰ সঠিক উত্তৰ। 10 নম্বৰ প্ৰশ্ন সোধা হৈছে বন্ধু-বান্ধৱীসকল যে বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কোনে কৰে? বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কোনে কৰিছিল? 10 নম্বৰ প্ৰশ্ন বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিছিল চুহুংমুং। 10 নম্বৰ প্ৰশ্নৰ ঘ নম্বৰ অপশ্যনটো সঠিক হ'ব। বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰিছিল চুহুংমুং। 11 নম্বৰ প্ৰশ্নত কোৱা হৈছে কেতিয়া মিৰ জুমুলাই জয়ধ্বজ সিংহৰ দিনত অসম আক্ৰমণ কৰে?
কেতিয়া মিৰ্জুমলাই জয়ধ্বজ সিংহৰ দিনত অসম আক্ৰমণ কৰে? আমি সকলোৱে জানো যে 1662 খ্ৰীষ্টাব্দত বা চনত 1662 চনত মিৰ্জুমলাই কি কৰিছিল? জয়ধ্বজ সিংহৰ দিনত অসম আক্ৰমণ কৰিছিল। গতিকে 11 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো ইয়াৰ সঠিক উত্তৰ হ'ব। 12 নম্বৰ প্ৰশ্ন সোধা হৈছে মিৰ্জুমলাৰ লগত আহোমৰ কেতিয়া সন্ধি হৈছিল? মিৰ্জুমলাৰ লগত আহোমৰ কেতিয়া সন্ধি হৈছিল? যে 12 নম্বৰ প্ৰশ্নটোৰ সঠিক উত্তৰটো হ'ব ক নম্বৰ অপশ্যনটো। 1663 চনত মিৰ্জুমলাৰ লগত আহোমৰ সন্ধি হৈছিল। 13 নম্বৰ প্ৰশ্ন সোধা হৈছে কি বন্ধুসকল, লাচিত ফুকনৰ নেতৃত্বত কেতিয়া শৰাইঘাটৰ যুদ্ধ হৈছিল? লাচিত ফুকনৰ নেতৃত্বত কেতিয়া শৰাইঘাটৰ যুদ্ধখন হৈছিল? এইটোৰ সঠিক উত্তৰ হ'ব 1671 চনত। আমি সকলোৱে জানো যে 1671 চনত লাচিত ফুকনৰ নেতৃত্বত শৰাইঘাটৰ যুদ্ধখন সংঘটিত হৈছিল। গতিকে 13 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো ইয়াৰ সঠিক উত্তৰ হ'ব। 14 নম্বৰ প্ৰশ্ন সোধা হৈছে ইটাখুলিত আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধখন কেতিয়া হৈছিল? ইটাখুলিত আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধখন কেতিয়া হৈছিল? ইয়াৰ 14 নম্বৰৰ 4টা অপশ্যনৰ ভিতৰত খ নম্বৰ অপশ্যনটো ইয়াৰ সঠিক উত্তৰ হ'ব 1682 চনত। 1682 চনত ইটাখুলিত আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধখন হৈছিল। 15 নম্বৰ প্ৰশ্নটো হৈছে আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? এই 4টা অপশ্যন দিয়া হৈছে ক নম্বৰ ৰুদ্ৰসিংহ, খ নম্বৰ শিৱসিংহ, গ নম্বৰ গদাধৰ সিংহ, ঘ নম্বৰত গৌৰীনাথ সিংহ। আৰু আমি সকলোৱে জানো যে ৰুদ্ৰসিংহ আছিল আহোমসকলৰ শ্ৰেষ্ঠ ৰজা। গতিকে 15 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো ইয়াৰ সঠিক উত্তৰ হ'ব। ৰুদ্ৰসিংহ আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল। 16 নম্বৰ প্ৰশ্নত সোধা হৈছে বন্ধুসকল কোনজন আহোম ৰজাই নিজে ৰাজ্য শাসন নকৰি বৰকুঁৱৰী ফুলেশ্বৰীক শাসন চলাবলৈ দিয়ে? কোনজন আহোম ৰজাই নিজে ৰাজ্য শাসন নকৰি বৰকুঁৱৰী ফুলেশ্বৰীক শাসন চলাবলৈ দিয়ে? আমি সকলোৱে পুৰণি মতবাদ মতে জানো যে ৰজা শিৱসিংহই দৈবজ্ঞৰ কিবা বিপাক চলিছিল বুলি ভাবি তেওঁ কি কৰিছিল সেই সময়ত নিজে সিংহাসন এৰি দি তেওঁ ৰাণীক দি দিছিল ৰাজ্য শাসন কৰিবৰ কাৰণে। গতিকে 16 নম্বৰৰ উত্তৰটো হ'ব খ নম্বৰ অপশ্যনটো শিৱসিংহ। শিৱসিংহই নিজে ৰাজ্য শাসন নকৰি বৰকুঁৱৰী ফুলেশ্বৰীক শাসন চলাবলৈ দিয়ে। 17 নম্বৰ প্ৰশ্নত কোৱা হৈছে যোৰহাটত কোনজন আহোম স্বৰ্গদেৱে ৰাজধানী পাতিছিল? যোৰহাটত কোনজন আহোম স্বৰ্গদেৱে কি কৰিছিল? ৰাজধানী পাতিছিল। ইয়াৰ সঠিক উত্তৰটো হ'ব গৌৰীনাথ সিংহ। 17 নম্বৰৰ ক নম্বৰ অপশ্যনটোৱে শুদ্ধ হ'ব, সঠিক উত্তৰ হ'ব যে গৌৰীনাথ সিংহই যোৰহাটত গৌৰীনাথ সিংহই কি কৰিছিল? যোৰহাটত ৰাজধানী পাতিছিল। 17 নম্বৰৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 18 নম্বৰ প্ৰশ্নটো কোৱা হৈছে কমতা ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? এই কমতা ৰাজ্যখন কোনে প্ৰতিষ্ঠা কৰিছিল? আমি সকলোৱে জানো যে কমতা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল সন্ধ্যাই। 18 নম্বৰৰ খ নম্বৰ অপশ্যনটো ইয়াৰ সঠিক উত্তৰ হ'ব যে সন্ধ্যাই কি কৰিছিল? কমতা ৰাজ্যখন প্ৰতিষ্ঠা কৰিছিল। প্ৰশ্নটোত সোধা হৈছে কি কমতা ৰাজ্যৰ শেষ ৰজা কোন আছিল? কমতা ৰাজ্যৰ শেষ ৰজা কোন আছিল? কমতা ৰাজ্যৰ শেষ ৰজা আছিল
নীলাম্বৰ। 19 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো ইয়াৰ সঠিক উত্তৰ। 20 নম্বৰ প্ৰশ্ন সদাইছে কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? এইটো সকলোৱে জানে যে কোচ ৰাজ্য বিশ্ব সিংহই প্ৰতিষ্ঠা কৰিছিল। 20 নম্বৰৰ ক নম্বৰ অপশ্যনটোৰ ইয়াৰ সঠিক উত্তৰ। 21 নম্বৰ প্ৰশ্ন সদাইছিল কোচসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? আমি সকলোৱে অৱগত যে কোচসকলৰ শ্ৰেষ্ঠ ৰজা আছিল ৰজা নৰনাৰায়ণ। ৰজা নৰনাৰায়ণ কোচসকলৰ শ্ৰেষ্ঠ ৰজা আছিল। 21 নম্বৰ প্ৰশ্নৰ খ নম্বৰ অপশ্যনটো ইয়াৰ সঠিক উত্তৰ। 22 নম্বৰ প্ৰশ্নত কোৱা হৈছে বন্ধু-বান্ধৱীসকল, 22 নম্বৰ প্ৰশ্নত কোৱা হৈছে বন্ধু-বান্ধৱীসকল, নৰনাৰায়ণে কেতিয়া আহোম ৰাজ্য আক্ৰমণ কৰিছিল? নৰনাৰায়ণে কেতিয়া আহোম ৰাজ্য আক্ৰমণ কৰিছিল? নৰনাৰায়ণে 1562 চনত আহোম ৰাজ্য আক্ৰমণ কৰে বা আহোম ৰাজ্য আক্ৰমণ কৰিছিল। 22 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো ইয়াৰ সঠিক উত্তৰ। 23 নম্বৰ প্ৰশ্নত কোৱা হৈছে কোনজন কোচ ৰজাৰ দিনত ৰালফ ফিটজে কোচ ৰাজ্য ভ্ৰমণ কৰি ইয়াৰ আৰ্থ সামাজিক অৱস্থাৰ ওপৰত টকা লিখি? কোনজন কোচ ৰজাৰ দিনত ৰালফ ফিটজে কোচ ৰাজ্য ভ্ৰমণ কৰি ইয়াৰ আৰ্থ সামাজিক অৱস্থাৰ ওপৰত টকা লিখিছিল? এইটো হ'ব নৰনাৰায়ণ। ৰজা নৰনাৰায়ণৰ দিনত ৰালফ ফিটজ কোচ ৰাজ্য ভ্ৰমণ কৰি আৰ্থ সামাজিক অৱস্থাৰ ওপৰত টকা লিখে। গতিকে 23 নম্বৰ প্ৰশ্নৰ ক নং অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 24 নম্বৰ প্ৰশ্ন সদাইছে গোহাঁই কমল আলী কোনে নিৰ্মাণ কৰিছিল? গোহাঁই কমল আলী কোনে নিৰ্মাণ কৰিছিল? গোহাঁই কমল আলী নিৰ্মাণ কৰিছিল নৰনাৰায়ণ ৰজাই। 24 নম্বৰৰ গ নম্বৰ অপশ্যনটো ইয়াৰ সঠিক উত্তৰ হ'ব। গোহাঁই কমল আলী নিৰ্মাণ কৰিছিল ৰজা নৰনাৰায়ণে। গোহাঁই কমল আলী নিৰ্মাণ কৰিছিল ৰজা নৰনাৰায়ণে। 25 নম্বৰ প্ৰশ্নত কোৱা হৈছে বন্ধু-বান্ধৱীসকল, চুতীয়াসকলৰ প্ৰথম ৰজা কোন আছিল? চুতীয়াসকলৰ প্ৰথম ৰজা কোন আছিল? চুতীয়াসকলৰ প্ৰথম ৰজা আছিল বীৰপাল। চুতীয়াসকলৰ প্ৰথম ৰজা আছিল বীৰপাল। 25 নম্বৰৰ ক নম্বৰ অপশ্যনটোৱে হ'ব ইয়াৰ সঠিক উত্তৰ। চুতীয়াসকলৰ প্ৰথম ৰজা আছিল বীৰপাল। 26 নম্বৰ প্ৰশ্নত কোৱা হৈছে চুতীয়াসকলৰ শক্তিশালী ৰজা কোন আছিল? চুতীয়াসকলৰ শক্তিশালী ৰজা কোন আছিল? চুতীয়াসকলৰ শক্তিশালী ৰজা আছিল ৰত্নধ্বজ পাল। চুতীয়াসকলৰ শক্তিশালী ৰজা আছিল ৰত্নধ্বজ পাল। 26 নম্বৰৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। সদাইছে বন্ধু-বান্ধৱীসকল, কমতাপুৰ ৰাজ্যখন কেতিয়া দুভাগত বিভক্ত হয়? কমতাপুৰ ৰাজ্যখন কেতিয়া দুই ভাগত বিভক্ত হৈছিল? এইটো সকলোৱে আমি জানো যে কমতাপুৰ ৰাজ্যখন চতুৰ্দশ শতিকাত দুভাগত বিভক্ত হয়। 27 নম্বৰৰ খ নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 28 নম্বৰ প্ৰশ্ন সদাইছে ভূঞা শব্দৰ অৰ্থ কি? বন্ধু-বান্ধৱীসকল, ইয়াৰ 4টা অপশ্যন আছে। ক নম্বৰ মাটিৰ মালিক, খ নম্বৰ বণিক, গ নম্বৰ মুখিয়াল, ঘ নম্বৰ শাসক। গতিকে 28 নম্বৰ শব্দৰ অৰ্থটো হ'ব, 28 নম্বৰ প্ৰশ্নৰ ভূঞা শব্দৰ যদি আমি অৰ্থ বিচাৰি যাওঁ, আমি তেনেহ'লে পাওঁ যে ভূঞা শব্দৰ অৰ্থটো হ'ল মাটিৰ মালিক।
28 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটোৱেই হ'ব ইয়াৰ সঠিক উত্তৰ। 29 নম্বৰ প্ৰশ্ন সোধা হৈছে যে অসমৰ ভূঞাসকলক কি নামেৰে জনা যায়? অসমৰ ভূঞাসকলক কি নামেৰে জনা যায়? এইটো সকলোৱে জানে, সকলোৱে অৱগত যে অসমৰ ভূঞাসকলক বাৰভূঞা নামেৰে জনা যায়। 30 নম্বৰ প্ৰশ্নটো হৈছে বন্ধুসকল, বৈদ্যগড় কোনে নিৰ্মাণ কৰিছিল? বৈদ্যগড় কোনে নিৰ্মাণ কৰিছিল? বৈদ্যগড় নিৰ্মাণ কৰিছিল বৈদ্যদেৱে। 30 নম্বৰ প্ৰশ্নৰ ক নম্বৰ অপশ্যনটো হ'ব ইয়াৰ সঠিক উত্তৰ। 31 নম্বৰ প্ৰশ্ন সোধা হৈছে বন্ধুসকল, কোনজন আহোম ৰজাৰ দিনৰ পৰা আহোমসকলৰ পতন আৰম্ভ হয়? কোনজন আহোম ৰজাৰ দিনৰ পৰা আহোমসকলৰ পতন আৰম্ভ হয়? এই 4টা অপশ্যন আছে। ক নম্বৰ লক্ষ্মীসিংহ, খ নম্বৰ ৰুদ্ৰসিংহ, গ নম্বৰ পুৰন্দৰ সিংহ, ঘ নম্বৰ গদাধৰ সিংহ। এই 4টা অপশ্যনৰ ভিতৰত ক নম্বৰ অপশ্যনটো সঠিক উত্তৰ, যে ৰজা লক্ষ্মী সিংহৰ দিনৰ পৰা আহোমসকলৰ পতন আৰম্ভ হৈছিল। বন্ধুসকল, আজিৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ শেষৰ প্ৰশ্নটো হৈছে কি, উমাচল শিলালিপি কোনজন ৰজাৰ দিনত উদ্ধাৰ হৈছিল? উমাচল শিলালিপি কোনজন ৰজাৰ দিনত উদ্ধাৰ হৈছিল? এইখন এখন লিপি হয়। এই লিপিখন উদ্ধাৰ হৈছিল সুৰেন্দ্ৰ বৰ্মনৰ দিনত। ৰজা সুৰেন্দ্ৰ বৰ্মনৰ দিনত উমাচল শিলালিপিখন উদ্ধাৰ কৰা হৈছিল। গতিকে 22 নম্বৰ যিটো প্ৰশ্ন, 22 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব সুৰেন্দ্ৰ বৰ্মন। 32 নম্বৰ প্ৰশ্নৰ উত্তৰ হ'ব সুৰেন্দ্ৰ বৰ্মন। ইয়াৰ ক নম্বৰ অপশ্যনটোৱে শুদ্ধ। বন্ধুসকল, এয়া আছিল আজিৰ ভিডিঅ'টোৰ শেষৰ প্ৰশ্ন। আৰু তোমালোকক এই ভিডিঅ'টো চাই কেনেকুৱা লাগিছে? মই ভাবো তোমালোকৰ যিকেইটা প্ৰশ্ন ইয়াত দিছে তোমালোকৰ ভৱিষ্যতৰ কাৰণে উপকাৰ হ'ব, কামত আহিব। গতিকে বন্ধুসকল, পাৰিলে মোৰ এই জ্ঞান কোঠি চেনেলটো ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰি দিব। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ বন্ধুসকল।